এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰে মুকলি কৰিলে কেইবাটা অভিলেখী আঁচনি। মোদী চৰকাৰৰ 5টা আঁচনিৰ পৰা লাভ কৰিব পাৰিব ধন। আপোনাক ব্যৱসায় বাণিজ্যৰ বাবে ধনৰ প্ৰয়োজন নেকি? মোদী চৰকাৰৰ 5টা আঁচনিৰ জৰিয়তে আপোনাক ধন প্ৰদান কৰিব। 10 লাখৰ পৰা 10 কোটি টকা আপোনাক প্ৰদান কৰিব চৰকাৰে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত লাভ কৰিব এই ধন। কৃষি লঘু উদ্যোগৰ বাবে 10 লাখ টকা পৰ্যন্ত লাভ কৰিব ধন। আপুনি অনলাইনৰ জৰিয়তে কৰিব পাৰিব এই আবেদন। www.udyamtimitra.in গৈ কৰিব পাৰিব এই আবেদন। 50,000ৰ পৰা 10 লাখলৈ পাব এই ধন। দ্বিতীয়টো আঁচনি হৈছে ষ্টেণ্ড আপ ইণ্ডিয়া। SC/STৰ উপৰিও মহিলাসকলে এই আঁচনিৰ অধীনত ল'ব পাৰে ধন। ব্যৱসায় আৰম্ভ কৰিবলৈ 10 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত দিব চৰকাৰে। তৃতীয় আঁচনিটি হৈছে ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগম আঁচনি। ক্ষুদ্ৰ উদ্যোগ সৰু সৰু মিডিয়াম এণ্টাৰপ্ৰাইজ ছেক্টৰৰ বাবে এই লোন। চতুৰ্থ আঁচনিটি হৈছে ক্ৰেডিট গেৰাণ্টি ফাণ্ড আঁচনি। এই আঁচনিৰ অধীনত 10 কোটি টকা পৰ্যন্ত লোন দিব চৰকাৰে। নতুনকৈ যি উদ্যোগ আগবাঢ়িব বিচাৰে সেইসকলক চৰকাৰে প্ৰদান কৰিব এই লোন। পঞ্চমটো হৈছে MSME আঁচনি। এই আঁচনিৰ অধীনত 1 কোটি টকা পৰ্যন্ত লাভ কৰিব আবেদনকাৰীয়ে। নতুনকৈ ব্যৱসায় কৰা সকলে আবেদন কৰিব পাৰে এই লোন। প্ৰতি বিত্তীয় বৰ্ষত আবেদনকাৰীৰ উপাৰ্জন কমেও 2 লাখ টকা হ'ব লাগিব। 10 লাখৰ পৰা 10 কোটি টকা পৰ্যন্ত আপোনাক প্ৰদান কৰিব চৰকাৰে। মোদী চৰকাৰৰ 5টা আঁচনিৰ পৰা লাভ কৰিব এই ধন।